हेलो फ्रेंड्स, आज मैं गाहरी मांस एटा रेसिपि लै आइছোঁ आपनालोকৰ আগত। केराहीটো गरम হ'ব দিছোঁ। केराहीটো गरम হৈছে, তাতে অকমান মিঠাতেল দিম। মিঠাতেলটো কম দিম কাৰণ গাহৰি মাংস যেতিয়া বেছি তেল ধৰে খাই বেয়া লাগে। কেৰাহীখন গৰম হৈছে, এতিয়া কাটি থোৱা পিঁয়াজখিনি তাতে দি দিম। ধুই থোৱা এটা তেজপাত তাতে দি দিছোঁ একেলগে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া ইয়াতে মই খুন্দি থোৱা আদা নহৰু জলকীয়া পেষ্টখিনি আৰু যিখিনি মছলা মই মিলাই থৈছোঁ, জিৰা ধনিয়া পাউডাৰ আৰু মিট মছলা, সেইখিনি ইয়াতে মই দি দিম। জুইটো অকণমান কমাই ল'ব, নহ'লে মছলাখিনি জ্বলি যাব। মছলাখিনি এতিয়া মই কেঁচা গোন্ধ যোৱালৈকে অলপ সময় ভাজি লওঁ। ইয়াতে মই এতিয়া মাংসখিনি দি দিম। মাংসখিনি ভালকৈ লৰাই ল'ব, গোটেইখিনি মছলা লাগি যায় মাংসখিনি। জুইটো মিডিয়ামত ৰাখিব আৰু ঢাকনিখন দি দিব। মই ঢাকনিখন দি সিজিবৰ কাৰণে দিম। মাংসখিনি মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। আজি মাংসখিনি বৰ ধুনীয়া আহিছে, কোমল। মাংসখিনি কি ধুনীয়া ৰং উঠিছে দেখিছেনে? যিমান ভাজিব সিমানেই ধুনীয়া ৰং উঠিব মাংসখিনি। ইয়াতে মই এতিয়া বিলাহী এটা কাটি থৈছিলোঁ, সেইখিনি দি দিম। বিলাহীটো দিলেহে টেষ্টটো বহুত ধুনীয়া হয়। বিলাহী নিদিয়াকৈও বনাব পাৰি, বিলাহীটো দিলে মই ভাল পাওঁ। আপোনালোকে বিলাহী নিদিয়াকৈও বনাব পাৰি। কিছুমানে গাহৰি মাংসত খৰিচা দিও খায়, মাটি দাইল দিও খায়, আপুনি তেনেকৈও খাই চাব পাৰে। মই কিন্তু খৰিচা আৰু মাটি দাইল দি খাই পোৱা নাই, বা মই নাখাওঁ, ভাল নাপাওঁ ইমান।
কাটি ৰখা আলু দুপিছো ইয়াতে দি দিছোঁ। আকৌ অলপ ঢাকনিখন দি দিওঁ সিজিবলৈ। মাংসখিনি দেখি মোক খাওঁ খাওঁ লাগিছে। আপোনালোকৰ লাগিছেনে ৰাইজ? মাংসখিনি লাগি নধৰিবলৈ অকণমান মই তাতে পানী দি দিম, নহ'লে লাগি ধৰিলে জ্বলি যাব। বিলাহীখিনি দিয়াৰ পিছত মাংসৰ ৰংটো বৰ ধুনীয়া হৈছে। চাওকচোন। মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে অলপ পানী দি উতলিব দিম আৰু ডাঠ হোৱাকৈ ৰাখি দিম, বেছি পনীয়া নকৰোঁ। এইখিনিয়ে মই পানী দিছোঁ। এইখিনি পানীতে উতল অহাকৈ গ্ৰেভি ৰাখি নমাই থৈ দিম। গেছৰ ভলিউমটো বঢ়াই দিব, তেতিয়াহে উতল আহিব। কমাই থ'লে টাইম লাগিব উতলিবলৈ। আপোনালোকে যদি জোল খাই বেছি, তেতিয়া জোল ৰাখিব পাৰে। মই জোল বেছি নাখাওঁ, গ্ৰেভি টাইপকৈ ৰাখিম। মোৰ মাংস ৰেডি হৈ গ'ল। মই ইমানতে ৰখাই দিছোঁ। গাহৰি মাংস ৰেডি হৈ গ'ল। কি ধুনীয়া দেখি খাওঁ খাওঁ লাগিছে আপোনালোকৰ। ইয়াতে মই এতিয়া কাটি ৰখা ধনিয়া পাতখিনি আৰু দুটা কেঁচা জলকীয়া দিবচোন, গোন্ধটোও ভাল লাগে। যিটো ধুনীয়া গোন্ধ ওলাই কেঁচা জলকীয়া, খাই বহুত ভাল লাগে। অকণমান গৰম মছলা দিছোঁ। মছলাখিনি যে অকণ লৰাই দিব। লাগিছিলে যদি ভাল পায় এটা লাইক কমেণ্ট
শ্বেয়াৰ কৰিব। আগলৈ আৰু বেলেগ ৰেচিপি আপোনালোকৰ লৈ আহিম।